এইখন মেলাখন আৰু আহি গ'লে আমাৰ ইণ্টাৰনেট বৰষুণ দি দিলে। ময়ো ভৰাই লৈছোঁ এয়া মোকতো একে ৰঙা কৰি লৈছোঁ মিঠা পান চাওকচোন এয়া 500 টকা কাৰোবাক লাগব নেকি লাভে আছে পুতলাটো কিনিলে। হেল্ল' দোস্ত ৱেলকাম বেক মাই ইউটিউব চেনেল আপোনালোকক মোৰ এটা নতুন ভ্লগলৈ স্বাগতম। আজি মই আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, কমচে কম 5 কিলোমিটাৰ বেছি হ'ব। তাত এখন মা মহাৰাণী মন্দিৰ পূজা চলি আছে। তাত এখন মেলা ডাঙৰ মেলা লাগিছে, তাতে যাম আজি তাতে যাবলৈ ওলাইছোঁ বৰ্তমান। মই বৰ্তমান জানো এই আন্ধাৰ হ'লে পূজাকেইটা ভাল লাগে চাই, তো মেলা বুলি ক'লেতো ৰাতিয়ে ভাল লাগে। তো ৰাতি যাবলৈ ওলাইছোঁ, তো যাম তাতে আপোনালোকক দেখুৱাম দৃশ্যকেইটা কেনেকুৱা, মন্দিৰটোকো দেখুৱাম আপোনালোকে। চাই থাকিব সেইটো শেষলৈকে, বহুত বস্তু দেখিব পাব, চাই থাকিব সেইটো শেষলৈকে। এয়া চাওক আহি পালোঁ আমি, এতিয়া আমি ভিতৰলৈ যাম। ৰাস্তাত মানুহেই নাই, খালী। আৰু আমি আহি পালোঁ এইয়া মা মহাৰাণী মন্দিৰ গিৰত। এয়া গেটটো হয়, এখানে আৰু এটা মন্দিৰ আছে, এইটো তাতে নাম চলি আছে। প্ৰসাদ পালোঁ, প্ৰসাদ খাম আৰু এতিয়া। এতিয়া আমি বহুতো মন্দিৰৰ ওপৰত যাম, সেইটো মন্দিৰৰ তাতে যাম। আমি এতিয়া মেলা চাবলৈ যাম মন্দিৰৰ পৰা, ইয়াৰ পাহাৰৰ পৰা আমি নামি পেলাই যাম এতিয়া। এইখন মেলাখন আৰু আহি গ'লে আমাৰ ইণ্টাৰনেট বৰষুণ দি দিলে। বৰষুণতো আমি গৈ আছোঁ মেলাখন চাবলৈ, আমাৰ ইণ্টাৰনেট দি দিলে আৰু বৰষুণ। আজি পুৰা আহিব লাগিছে, দেখি নাপাবি এপালাকে, আন্ধাৰ হৈ আছে ন। চাই চা পানীত চা, লাইটৰ পৰা চা, ইণ্টাৰনেট বৰষুণ দি দিলে। এতিয়া আমি মেলা আৰু এয়া চাওক কি লিখা আছে, আই লাভ ভকতপুৰ। ইয়াতে এখন ফটো উঠি যাওঁ আৰু এইখন ভাইটি ভণ্টি দুটা ফটো উঠি আছে ভকতপুৰত। বহুত বোলে জেদ কৰি আছিলে ইয়াতে উঠিবলৈ। এয়া চাওক প'জ চাই আৰু আজি ফাংচন আছে, আমিতো চাব নোৱাৰিম, যাবই লাগিব আমি। যখন অকণ দেৰিকৈ থাকিলে চাব পাম আৰু অহা দেৰিকৈ মানুহবিলাকে চাব পাব আৰু গাঁৱৰ মানুহবিলাকে। ফাংচন এই আমাৰ মিঠা পান দোকান, মিঠা পান খাম আমি এতিয়া। চবে মুখত পান ভৰাই লৈছে, ইও একটা খাইছে পকেটত ভৰাই লৈছে। ময়ো ভৰাই লৈছোঁ এয়া মোকতো একে ৰঙা কৰি লৈছোঁ মিঠা পান। এইবিলাক চুঙা পবা ৰাতিপুৱা মন লাগে দেখিছে নাই। চাওক কি ধুনীয়া ধুনীয়া মূৰ্তি। কিমানকে এতিয়া? এইবিলাক হ'ল জুলাপি দোকান, এইপিনে অকল জুলাপি দোকানেই আছে। এইয়া আমাৰ পুতলাকেইটা ইয়াত আছে। কি বস্তু ইয়ালৈকে জাষ্ট ফৰ ইউ, কেৱল তোমাৰ বাবে জাষ্ট ফৰ ইউ। আৰু ইয়াতে আছে চবৰ কাৰণে, যোনে ভিডিঅ' চাবি চবৰে আছে। মেড ফৰ ইচ আদাৰ মানে কি আৰু এটা আছে ফ্ৰেন্ডস ফৰ এভাৰ। আৰু কোনটা কত আর এই লাভ
এইটো ল'লো আহি পলা একত ল'লো এইটোৱে ল'লো এইটো লৈ যাওঁ নেকি এইটো মনষ্টাৰ ট্ৰাক মনষ্টাৰ দেখিছা আপোনাৰ আগত টিভিতে দেখিছা আৰু এয়া এটা বস্তু এটা এইটো লৈ যাম নেকি ঘৰত পুৰা ঘূৰিম আৰু মনষ্টাৰ দ্বাৰা কয় মনষ্টাৰ 500 টকা 500 টকা হয় 500 টকা লাগে যদি মানে প্ৰথমতে কিনি ল'ব এইটো কি গেম এই বস্তুটো বোলে নলগাকৈ আনিব লাগিব ইয়াত তাৰ পৰা ষ্টাৰ্ট হ'ব ইয়াত ফিনিছ হ'ব আৰু যদি লাগি যায় নহয় তো লাইটটো জ্বলি যাব লাইট জ্বলি যায় তেনেকৈ লাগি গ'লে লাইট জ্বলে আমি খেলিয়ে আছোঁ তাৰ পৰা আহিলোঁ খেলি তাৰ পৰা এটা পুৰুষৰ নাপালোঁ খেলি পেলাই আহিলোঁ এতিয়া এইটো খেলি আছোঁ চালমাৰা এই মাহাজন আমাৰ ইজনে খেলি আছে সোমাব বোলে চাবোনত এই হ'ল বাৰ্গাৰ এই ডিমা আণ্ডা চাওমিন 5টা বৰা বৰা চিকেন চপ কি বৰা ফুচকা মহারানী পূজার নাকি উপলক্ষে আয়োজন করা এই ল'লো আৰু বৰা খাবলৈ কি খাম আৰু সিহঁতে চিকেন চপ খাই আছে এয়া চিকেন বৰা এটা চিকেন বৰা মই আৰু এইটোকে খাম আৰু কম দামী মানুহতো এতিয়া আমি ঘৰলৈ গৈ আছোঁ পূজা চাই ভিডিঅ' চাই যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব বাকী যিমানখিনি হ'ব